সকলোকে নমস্কাৰ জনালোঁ দেই। আজি মই পুৱাই উঠিয়ে এটা ভাল খবৰ পালোঁ। ৰ'ব আপোনালোকক জনাই আছোঁ ভাল খবৰটো কি। মুখ হাত ধুই মাৰ হাতৰ ৰুটি আলু ভাজি খাই ল'লোঁ। এতিয়া আপোনালোকক ভাল খবৰটো কওঁ শুনক। আমি আজি গৈ আছোঁ TVSলৈ, কাৰণ আজি ৰাতিপুৱাই TVSৰ পৰা মোলৈ ফোন আহিছিল আৰু তেওঁলোকে কৈছিল যে ডক্টৰ বাণীকান্ত কাকতি বঁটা অৰ্থাৎ হেঁপাহৰ ৰঙা ৰঙৰ স্কুটিখনৰ ডেলিভাৰী হেনো আজি দিব। গতিকে দেউতা আৰু মই ওলালোঁ স্কুটিখন আনিবলৈ। মোৰ মুখত লাগি থকা হাঁহিতেই আপোনালোকে বুজিছে আজি মই কিমান সুখী। আৰু এয়া ডিলাৰলৈ আহি প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দি ৱেইট কৰি আছোঁ আমাৰ মৰমৰ স্কুটিখনলৈ। আৰু অৱশেষত ইমান দিনে কৰি অহা কষ্ট আৰু ধৈৰ্যৰ ফল হিচাপে এই স্কুটিখন পাই গ'লোঁ। চাওকচোন, তেতিয়াৰ পৰা মই আপোনালোকক স্কুটিখনৰ কথাহে কৈ আছোঁ। মোৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ কথা ক'বলৈ পাহৰিছিলোঁৱেই। মই হায়াৰ ছেকেণ্ডেৰীত গোটেইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংশ্যন পাইছিলোঁ আৰু মোৰ পাৰ্চেণ্টেজ আছিল 92.6। আৰু এয়া মায়ে ধূপ আৰু চাকিৰে আমাৰ ঘৰৰ নতুন সদস্যজনক আদৰিছে। গতিকে আজিলৈ ইমানেই, টাটা বাই বাই।